উঠা আকৌ ৰাতিপুৱা 6টা বাজিলে মা দেউতা সকলো উঠিলে উঠিও নিজৰ নিজৰ কামবোৰ কৰি আছে তুমি উঠা অকমান পঢ়ি লোৱা স্কুলো যাব লাগিব নহয় তুমি আইতা মই উঠিলো এতিয়া মুখ হাত ধুই মই কিতাপ অকমান পঢ়ি লওঁ তুমি যে মোৰ প্ৰতিটো কথাই শুনা সেইকাৰণে মোৰ তোমাক ভাল লাগে যোৱা এতিয়া মুখ হাত ধুই লোৱাগৈ বোৱাৰী মোৰ কাৰণে চাহ একাপ আনাচোন মা গৈছো মা এয়া লওক বৰ ধুনীয়া হৈছে দেই বৰ ধুনীয়া বোৱাৰী তোমাৰ হাতৰ চাহকাপ ৰাতিপুৱা খাই সঁচাকৈ মনটো বিৰাটেই ভাল লাগে হয় নেকি মা মই আপোনাৰ কাৰণে সদায় এনেকেই চাহ বনাই খুৱাম মায়ুষ তোমাক স্কুলত যদি কিবা হোমৱৰ্ক দিছে তেনেহলে কৰি লোৱা আইতা মোক যি যি স্কুলৰ পৰা হোমৱৰ্ক দিছিলে মই সকলোখিনি কৰি কমপ্লিট কৰি দিলো আইতা জানানে আজি স্কুলত কি হ'ল মায়ুষ ভাত খোৱা সময়ত কথা পাতিব নাপায় নহয় মইচোন তোমাৰ সদায় কওঁ ভাত খোৱা সময়ত কেৱল ভাত খাবা ভাত খোৱাৰ পিছতে কথা পাতিবা হ'ব আইতা মই আজিৰ পৰা কেতিয়াও ভাত খোৱা সময়ত কথা নাপাতো হেৰি শুনিছে অহাকালিলৈ মোৰ ভাইটি আহিব আমেৰিকাত যে চাকৰি কৰে হয় নেকি সঁচাকৈ আৰু আমেৰিকাৰ পৰা আমাৰ সকলোৰে কাৰণে এটা এটা উপহাৰো লৈ আনিব পিয়ুষ তোমাৰ ভালনে বহুদিনৰ মূৰত দেখিলো আমেৰিকাত থাকি কেনেকুৱা লাগে ভালেই লাগে আইতা তাৰ মানুহবোৰ সকলোবোৰ সহজ সৰল আৰু কথা বতৰাবোৰো ভাল আমিহে কেতিয়া আৰু আমেৰিকা ফুৰিবলৈ পাম ভগৱানেহে জানে এইটো জনমত নোৱাৰিমেই চাগে ফুৰিব কাৰণে মই সেইকাৰণে আমেৰিকাৰ পৰাই আপোনালোক সকলোৰে বাবে এটা এটা উপহাৰ লৈ আনিছো বাইদেউ তই মোবাইলত গান শুনি বৰ ভাল পাওঁ নহয় সেইকাৰণে তোক মই আমেৰিকাৰ পৰাই এটা মোবাইল আৰু এটা হেডফোন লৈ আনিছো মই যে গান শুনি বহুত ভাল পাওঁ আৰু হেডফোন এডাল কিনিম বুলি ভাবিয়ে আছিলো ভালে কৰিলি তয়ে মোক উপহাৰ দিলি ভিনদেউ আপুনি মোবাইলত ফটো মাৰি বহুত ভাল পায় নহয় সেইকাৰণে মই আপোনাক ভাল মোবাইল এটাকে দিছো যাতে আপুনি ভালকৈ ফটো মাৰিব পাৰে মামা তুমি মাক আৰু দেউতাক মোবাইল গিফ্ট দিলা আৰু তুমি মোৰ কাৰণে কি আনিছা দিয়া আকৌ সোনকালে দিয়া মায়ুষ মই তোমাৰ কাৰণে এটা মোবাইল আনিছো তুমি ভিডিঅ' গেম খেলি বহুত ভাল পোৱা নহয় সেইকাৰণে মই গেম খেলিব পৰা এটা মোবাইল আনিছো তোমাৰ কাৰণে এইয়া লোৱা আইতা আপোনাৰ কাৰণেও মই এটা মোবাইল আনিছো আপুনি এইটো ব্যৱহাৰ কৰিব দূৰ দূৰণি থকা মানুহৰ লগত কথা পাতিব পাৰিব মোক এইবোৰ মোবিল চবিল দি নিদিলেও হয় মই এনেও চলাব নাজানো এইবোৰ তথাপিতো ৰাখি থকচোন মোৰ ফালৰ পৰা এটা সৰু উপহাৰ বুলিয়ে ভাবি ল'ব সময়ত কেতিয়াবা এই মোবাইলটোৱে কিন্তু দৰকাৰ হ'ব আপোনাৰ তুমি ইমান দূৰৰ পৰা যে লৈ আনিছা সেইকাৰণে মই ৰাখি থৈছো আৰু দেই হেডফোনত যে গান শুনি বৰ ভাল লাগে দেই বাহ মোবাইলত কিন্তু ফটোবোৰ বৰ ধুনীয়া ধুনীয়া আহে দেই আজি এখন ফটো মাৰি ফেচবুকত দিব লাগিব আজি মোবাইলত ফ্ৰী ফায়াৰ খেলি পিনে বহুত ভাল লাগিলে মোৰ লগৰবোৰে সদায় খেলিয়ে থাকে মোৰ মোবাইল নাছিল বাবেহে মই খেলিব পৰা নাছিলো মামা এতিয়া মোক মোবাইল দিলে মই এতিয়া সদায় খেলি থাকিম স্কুলৰ হোমৱৰ্কখিনিও আছিলে নহয় কৰিবৰ কাৰণে মই এতিয়া স্কুলৰ হোমৱৰ্কখিনি কৰাই নাই আৰু মোক গেম খেলিবলৈ বহুত মন গৈছে কালি মিছক কিবা এটা কৈ দিম আৰু মিছামিছি কথা এতিয়া মই আৰু অকণমান গেমকে খেলি লওঁ মায়ুষ এই মোবাইলটো লগতে লাগি থাকিলে হ'ব নেকি স্কুলৰ পৰা দিয়া হোমৱৰ্কখিনি কৰি লোৱা আকৌ আইতা আজি মোক একো হোমৱৰ্ক দিয়া নাই স্কুলৰ পৰা সদায়ে চোন স্কুলৰ পৰা হোমৱৰ্ক দিয়ে আজি বা কিয় নিদিলে মায়ুষ আজি স্কুলত কি পঢ়ালে তুমি কোৱা আকৌ সদায় চোন কোৱা তুমি আজি নাই কোৱা যে কোৱা আইতা মোৰ এতিয়া একো ক'বলৈ মন নাই আৰু তুমি যোৱা মোৰ এতিয়া গেম খেলিবলৈ মন গৈছে যোৱা মই এতিয়া মোবাইলত গেম খেলো বোৱাৰী মোৰ কাৰণে চাহ একাপ আনাচোন বোৱাৰী
বোৱাৰীক অথনিয়ে ক'লো চাহ একাপ দিয়া বুলি 1 ঘণ্টা হৈ গ'ল তাই এতিয়ালৈকে কিয় বা চাহ নাই অনা পাকঘৰলৈকে যাওঁ কি কৰি আছে চাওঁগৈ বোৱাৰী চাহ একাপ দিয়া আকৌ তুমি কাণত সেইটো লগাই আছে কাৰণে তাই মানে একো শুনাই নাই এতিয়ালৈকে মা তুমি আজি মায়ুসক স্কুলত থৈ অহা আকৌ যোৱাচোন মোৰ মানে অফিচৰ পৰা এটা ভিডিঅ' কল আহিব মোবাইলত সেইকাৰণে মই এতিয়া নোৱাৰিম ভিডিঅ' কল কি ভিডিঅ' কল তুমি সেইবোৰ একো বুজি নোপোৱা তুমি যোৱা মায়ুসক স্কুলত থৈ আহাগৈ হ'ব বাৰু গুড মৰ্ণিং টিচাৰ গুড মৰ্ণিং বহা মায়ুস স্কুলত শুবলৈ আহিছা নে পঢ়িবলৈ আহিছা উঠা কালি মই তোমাক যি হোমৱৰ্ক কৰিব দিছিলো সেইখিনি দিয়া কপি দিয়া এতিয়াই মিছ মই কালি হোমৱৰ্ক নকৰিলো মোৰ গাটো একেবাৰে বেয়া আছিলে জ্বৰ উঠিছিলে সেইকাৰণে মই শুই থাকিলো মই কালি হোমৱৰ্ক নকৰিলো মিছ ঠিক আছে বাৰু অহা কালিলৈ হোমৱৰ্কখিনি কৰি আনিবা যতীন মায়ুসক স্কুলৰ পৰা আনিবলৈ হ'ল নহয় যা আকৌ দেৰি নকৰিবি মা তুমি কি অকণো বুজি নোপোৱা নেকি মোৰ মোবাইলৰ ভিডিঅ' কলত মিটিং হৈ আছে মই এতিয়া অলপো নোৱাৰো ক'তো যাব কাৰণে তুমি যোৱা আজি তুমিয়ে মায়ুসক স্কুলৰ পৰা লৈ আনাগৈ আপুনি নিশ্চয় মায়ুসৰ আইতাক হৈছে আপোনালোকে ঘৰত মায়ুসক অকণমান চোৱা চিতা কৰিব স্কুলত আহি কেৱল মায়ুসে শুই থাকে আৰু হোমৱৰ্ক ইমানবোৰ কৰিবলৈ দিওঁ কিন্তু একো হোমৱৰ্কে কৰি নানে হ'ব বাইদেউ মই আজিৰ পৰা মায়ুসক চকু দিম আৰু তাক মই সদায় হোমৱৰ্কবোৰ কৰাই পঠিয়াম যতীন মই পৰিলো মোক উঠাবি আহচোন তই ৰবা গৈছো জলদি মোৰ কঁকালটো বিষ কৰি গৈছে গৈ উঠাই দিবি আছো অকমান ৰবা মই এখন চেলফি লৈ লওঁ আজি দিনটো মই এখনো ফটো মৰা নাই আৰু ফেচবুকতো দিয়া নাই মই এতিয়া এখন ফটো মাৰি লওঁ ৰবা সিহঁতি সকলোৱে মোবাইলটোকহে বেছি গুৰুত্ব দিছে বোৱাৰীয়ে আগতে ঘৰ মোহাৰিলে কেৱল ঘৰ মোহাৰ কামটোতে গুৰুত্ব দিছিল কিন্তু আজিকালি সকলোবোৰ কাম একেলগতে কৰিব ল'লে সেইকাৰণে তাই ঘৰটো একেবাৰে পানীকে মোহাৰিলে সকলোৱেচোন মোবাইলটো লৈ পিনে বিজি হৈ থাকে এনেকে হ'ব জানো নিজৰ দায়িত্ববোৰোচোন পাহৰি গৈছে আৰু মায়ুসে গোটেই ৰাতিটো মোবাইলটোৰ লগতে লাগি থাকে সেইকাৰণে সি স্কুলত টোপনিয়াই থাকে আৰু হোমৱৰ্ক ইমান দিয়ে তথাপিতো নাই দিয়া বুলি কয় কালিকে মই সকলোকে এটা শিক্ষা দিমেই তুমি আমাৰ মায়ুসৰ স্কুলৰ মাষ্টৰনী তোমাক যদি মই এটা সহায় বিচাৰো তুমি কৰিবানে আইতা কওক আপুনি কি সহায় বিচাৰিছে তুমি এই মোবাইলটো কেনেকেনো ব্যৱহাৰ কৰে সেইখিনিকে অকণমান মোক বুজাই দিবাচোন আইতা এইটো একেবাৰে সহজ মই আপোনাক শিকাই দিম আৰু আপুনি এতিয়াই শিকি ল'ব পাৰিব আজি মায়ে হেডফোন লগাই গান শুনি আছে কথাটো বা কি মা আপোনাৰ কাৰণে চাহ আনিছিলোঁ মায়েচোন সদায় ৰাতিপুৱা চাহ খায় আৰু আজি গান শুনিছে আৰু মই ইমান মাতি আছো মায়ে মোৰ কথাখিনি একো গুৰুত্বই দিয়া নাই ইজনে আনজনক গুৰুত্ব নিদিলে কেনেকুৱা লাগে আজি বোৱাৰীয়ে গম পাইছে হ'বলা মা তুমি এয়া কি কৰি আছা মোবাইলটো লৈ দেখা নাই নেকি ফটো মাৰি আছো এই মানুহজনীও নহয় ঘৰটো ইমান পানীকে মোহাৰিছে মই আজি পিছল খাই পৰিছোগৈ মা মই পিছল খাই পৰিলো উঠাই দিবা আহাচোন মোৰ কঁকালটো বিষ কৰি গৈছেগৈ ৰবি গৈছো মা আহা মোৰ কঁকালটো বহুত বিষ কৰি গৈছেগৈ সোনকালে আহা গৈছো ৰবি আজি মই দিনটো ফটো এখনো মৰা নাই ফেচবুকত ফটো দিব লাগিব নহয় ৰবি ফটো 2খনমান তুলি লৈছো তাৰপিছত গৈ আছো সেইদিনাচোন মায়ো এনেকে পৰিছিলে আৰু কঁকাল বিষ হৈছিল বুলিও কৈছিলে কিন্তু মই মোবাইলটোৰ লগতে লাগি থাকিলো মাক এবাৰো ওচৰলৈ নাহিলো আইতা
মোক স্কুলৰ হোমৱৰ্ক আজি বহুত দিছে তুমি মোক গোটেইখিনি কৰাই দিয়া না অকণমান হেল্প কৰি দিয়া জাননে মায়ুস মই মোবাইলত নতুনকৈ গেম এটা ডাউনলোড কৰিলো নহয় বৰ ভাল লাগিছে এই গেমটোৰ নাম হৈছে ফ্ৰী ফায়াৰ বোলে আইতা মোক স্কুলৰ পৰা হোমৱৰ্ক বহুত দিছে তুমি অকণমান হেল্প কৰি দিয়া নহ'লে কালি মিছে মোক গালি দিব মায়ুস মই এতিয়া অকণো নোৱাৰো হেল্প কৰিবৰ কাৰণে তুমি নিজৰ কাম নিজে কৰা মোৰ এই গেমটো খেলি বহুত ভাল লাগিছে অকণমান গেমটোকে খেলি লওঁ আজি কি হ'ল সকলোৱে যে নিজৰ নিজৰ মোবাইল কেইটা নাই ওলোৱা নিজৰ মোবাইলত তোমালোক নিজে নিজে বিজি হৈ থাকা ময়ো আজিৰ পৰা মোবাইলতে বিজি হৈ থাকিম আপুনি বেয়া নাপাব মোবাইল ব্যৱহাৰ কৰিবলৈ মই তোমালোকক কেতিয়াও বাধা নিদিওঁ কিন্তু মোবাইল ব্যৱহাৰ কৰাৰ লগতে তোমালোকৰ নিজৰ দায়িত্ববোৰ কথাও মনত ৰাখিবা মায়ুস তুমি মোবাইল ব্যৱহাৰ কৰিবা কিন্তু তাৰ আগতে তুমি সদায় কিতাপ পঢ়িবা আৰু স্কুলৰ হোমৱৰ্কখিনি কৰিবা আৰু ৰাতি দেৰিলৈকে মোবাইল টেপি নাথাকিবা যিমানকণ মোবাইল খেলিব লাগে সিমান খেলি বাকী নিজৰ কামবোৰ কৰিবা আৰু যতীন তুমি মায়ুসক সদায় স্কুলৰ পৰা অনা নিয়া কৰা কিন্তু মোবাইল যেতিয়াৰ পৰা তোমাৰ হাতলৈ আহিল তেতিয়াৰ পৰা সেই দায়িত্ব মোক দি দিলা তুমি এই দায়িত্ব পাহৰি নাযাবা বোৱাৰী তুমি গান শুনিবা মই তোমাক গান শুনিবলৈ বাধা নিদিওঁ কিন্তু কেতিয়াও কিন্তু গান শুনাৰ লগতে তুমি বাকী কামবোৰো ভালকৈ কৰি যাবা আনৰ দায়িত্ব কৰ্তব্যখিনিকো চকু দিবা